গৰু কাটি ভোজ দি বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ভোট খুজিবলগীয়া হৈছে বিয়াৰ। সামগ্ৰী সমষ্টিটো সন্দেহযুক্ত বহুত লোক আছে, যিখিনিৰ মূল পৃষ্ঠপোষক আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া। সেই যিখিনি সন্দেহজনক লোক তেওঁলোকৰ ভোট আমি নাপাওঁ, মিছা কথা কৈ লাভ নাই। কিন্তু আকৰ্ষণীয় হৈ পৰিছে সামগ্ৰীৰ উপ নিৰ্বাচনৰ বতাহ। প্ৰতিটো দলৰ ৰথী মহাৰথী সকলো আহি সামগ্ৰীত ভিৰ কৰিছে। এয়া যেন বিজেপিৰ বাবেও এক সন্মানৰ প্ৰশ্ন আৰু কংগ্ৰেছৰ বাবেও এক আত্মসন্মানৰ প্ৰশ্ন। এতিয়া যেন বিজেপিৰ নিষ্ঠাবান কৰ্মী ডিপ্লুৰঞ্জন ভাৰ্চেছ ৰকিবুল পুত্ৰ তানজিলৰ যুঁজ নহয়, এয়া এসময়ৰ দুই বন্ধু ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ যুঁজ, আৰু যাৰ কাৰণে প্ৰত্যেকেই নিজৰ নিজৰ প্ৰাৰ্থীক জয় কৰাবলৈ নিজৰ ৰণক্ষেত্ৰত নামি পৰিছে। এইটো দুৰ্ভাগ্যজনক, এজন পিতৃয়ে তেখেতৰ পুত্ৰক প্ৰাৰ্থী হিচাপে আগবঢ়ায়, পুত্ৰ স্নেহক লৈ তেখেতে যি আগ্ৰাসী মনোভাৱ লৈছে। আৰু যোৱা লোকসভা নিৰ্বাচনৰ পাছতেই আমি দেখা পাইছিলোঁ, লোকসভা নিৰ্বাচনত তেওঁলোকে ধুবুৰী, নগাঁও ইত্যাদিত জিকাৰ পাছতে বিশেষ এটা ৰাজনৈতিক দল, বিশেষ এটা সম্প্ৰদায়ৰ প্ৰৰোচনাত কিছুমান তেওঁলোকে আগ্ৰাসী ভূমিকা লৈছিল, আগ্ৰাসী কাৰ্যকলাপ কৰিছিল। ধৰ্ষণৰ দৰে কাৰ্যও সম্পাদিত কৰাৰ কাৰণে কিছুমান মানুহ উৎসাহিত হৈছিল, আৰু সেইটোৰে প্ৰতিফলন, সেই আগ্ৰাসী মনোভাৱটোৰে প্ৰতিফলন ঘটিছে চামগুৰিত। ই দুৰ্ভাগ্যজনক, কিন্তু অসমৰ ৰাইজ তেওঁলোকে মাৰ বান্ধি একত্ৰিত হৈ চামগুৰিৰ ৰাইজে ইয়াৰ বিৰুদ্ধে থিয় দিব আৰু যুঁজ জয় কৰিব। ইয়াৰ ভোট নালাগে বুলি কোৱা লোকসকলে বিশ্বাস নকৰিব। আজি গুৱাহাটীত আহি মই কৈছোঁ, চামগুৰি সমষ্টি চালপাৰা বুলি এটুকুৰ জেগা আছে, তাত 13 মাইল বুলি কথা আছে। মই তাৰ পৰা কৈছোঁ, এতিয়ালৈকে হয়তো এইটো উঠিব নুঠে নাজানো, যদি গৰু কাটি ভোজ দি বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ভোট খুজিবলগীয়া হৈছে বিয়াৰ। যিয়ে মিয়াৰ ভোট নালাগে বুলি বৈৰিতপে কৈছিল, ইলেকশ্যনৰ সময়ত কৈ দিম যে মোৰ বিয়াৰ ভোট নালাগে, সেই মিয়াক এতিয়া হস্তংগ প্ৰণাম কৰি ভোট খুজিবলৈ আহিছে, ভৰিত ধৰি ভোট খুজিব আহিছে, কাৰণ বাকী জনগোষ্ঠী তাৰ পৰা আঁতৰি গৈছে। আমাৰ এতিয়াও আশা আছে, আমাৰ ডিপ্লুৰঞ্জন শৰ্মা এগৰাকী শক্তিশালী প্ৰাৰ্থী, আৰু এইটো কথা ঠিক, অসমৰ খিলঞ্জীয়া হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন সকলো মানুহেই জাতি ধৰ্ম নিৰ্বিশেষে বিজেপিৰ সৈতে থিয় হয়। এইটো কথা ঠিক যে চামগুৰি সমষ্টিটো সন্দেহযুক্ত বহুত লোক আছে, যিখিনিৰ মূল পৃষ্ঠপোষক আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া। সেই যিখিনি সন্দেহজনক লোক তেওঁলোকৰ ভোট আমি নাপাওঁ, মিছা কথা কৈ লাভ নাই। কিন্তু তাতো যিসকল এতিয়া ওলাই পৰিব এটা ভোট চালে, তাৰ যিসকল খিলঞ্জীয়া হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন বিভিন্ন ভাষা ভাষী ধৰ্মাৱলী লোক আছে, তেওঁলোকে আমাক ভোট দিব। বাকীটো আৰু আজমল, ৰকিবুল হুছেইন এইবিলাকৰতো সমিলমিলৰ কথা আমি সদায় কৈ থাকোঁ, সদায় প্ৰমাণ হৈ থাকে, গতিকে তেওঁলোকৰ পাতিবলগীয়া নাই। ডিপ্লুৰঞ্জন শৰ্মা শক্তিশালী প্ৰাৰ্থী, প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আমি মিত্ৰজোঁট, আৰু আমি আগবাঢ়িছোঁ। মিত্ৰজোঁট কাক কয়? আমাক মিত্ৰজোঁট বুলি কয়। UPPLৰ প্ৰতি সন্মান জনাই, অসম গণ পৰিষদৰ প্ৰতি সন্মান জনাই, কোনো ধৰণৰ তেওঁলোকক যি আসন দিবলগীয়া দিয়া হৈছে গ্ৰাছৰুটৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সমিলমিলত, কিন্তু এওঁলোকৰতো কি আগবেলা কিবা এটা কথা, পিছবেলা কিবা এটা কথা। গতিকে এই নাটকটো আচলতে ভাল লাগে ইলেকশ্যনৰ আগত, কিন্তু ইলেকশ্যনৰ ফলাফল অসমবাসীয়ে সিদ্ধান্ত লৈছে, আমাৰ ক'বলগীয়া নাই। মূল কথা এইটোৱেই যে মোৰ পুনৰবাৰ কৈছোঁ যে ভূপেন বৰালৈ মোৰ গভীৰ সমবেদনা। তেওঁৰ এটা নতুন এতিয়া এটা কবিতা লিখিবলৈ তেওঁ সমল পাব, আৰু মোৰ এইটো এটা আচৰিত কথা মই এতিয়া লক্ষ্য কৰিম যে এই যে বিশ্বাসঘাতক, প্ৰতাৰক, কংগ্ৰেছ আমুক তামুক বুলি কোৱা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ পুনৰ কেতিয়া আঁঠু লয় কংগ্ৰেছৰ ওচৰত, সেইটো চাবলৈ ৰৈ আছোঁ। বাকী हम भी कांग्रेस में था, 20% टिकट वो लोग ऑन पेमेंट दे देते हैं, और वही पैसा से वो चुनाव लड़ने का कोशिश करता है। तो ये एक माना जाता है कि 100 टिकट अगर कांग्रेस देते हैं तो 20 टिकट कांग्रेस सेल करता है। तो ये जनरल उनका नॉर्म्स है।